15 ডে দিনাখন বাকৰৰ চেলিব্ৰেশ্যন এখন ঘৰত হৈছিলে তাতে মানে বহুত মানুহে প্ৰসাদ খালে মানে বুট মাহ খাই পেলাই মানে নেক্সট দিনাখন মানে 16 তাৰিখত মানে অলপ কমপ্লেইন দিছে যে ভমিটিং হৈছে আৰু ফাষ্ট কৰিছে বা লেট্ৰিন হৈছে বা কমপ্লেইনবোৰ দিলে তাৰপিছত আমাৰ মানে সেইবিলাক খবৰ পাই মানে বহুত মানুহজনৰ তেনেকুৱা চেম কণ্ডিশ্যন হৈছিল কাৰণে চবেই সকলোৱে তাতে আমাৰ হ'ল টিম গৈছিলে আৰু মেনেজ কৰিবৰ কাৰণে বহুতো এনেতো তাতে সেইদিনাখন 32জনৰ মানে এনেকুৱা কমপ্লেইন আহিছিলে তো 32জনৰ আমি 20জনকে মানে চেলাইন টেলাইন দিলোঁ আৰু মানে অলপ ষ্টেবলত আনিলোঁ ইনজেকশ্যন দিয়া গৈছে এণ্টিবায়'টিক্স তাৰপাছত আৰু বাকীখিনি যি আছে সেইখিনি মানে মেডিকেশ্যনেদি কণ্ট্ৰল কৰিব পৰাৰ কাৰণে কণ্ট্ৰল কৰি দিয়া হৈছিলে সেইটো টাইমত পুৰা ষ্টেবল হৈ গৈছে সকলোৱে তাৰপিছত আকৌ আজি কি হ'ল ৰিপৰ্টটো মানে এতিয়া আমি এতিয়া ডায়েগনচিছটো গম নাপাওঁ যে কি খাই পেলাই হৈছে বা এনেইতো বুট মাহতে কিবা এটা বস্তু আছে মানে কিবা এটা পয়জনাছ বস্তু আছে মানে যোনটোৰ কাৰণে ফুড পয়জনিং হৈছে কিন্তু এতিয়া সেইটোৰ কাৰণে আমাৰ লেবৰেটৰী নাহিব হস্পিটেলৰ পৰা লেবৰেটৰী নাহিব লেব টেকনিচিয়ানে আহি পেলাই মানে মাইক্ৰ'বায়'লজিষ্ট এজনী আহিব মানে তাৰপিছত কালি মানে ষ্ট'ৰ নিয়াৰ কথা এক্সামিনেশ্যন কৰিবৰ কাৰণে তেতিয়া আমি ডায়েগনচিছটো ভালকৈ গম পাওঁ কি কাৰণত হৈছে যেটো বেড নহৰ কাৰণে আপোনালোকে মাটিটো হয় মানে মাটিটো খুৱাব লগা হৈছে মানে আমাৰ যিহেতু ষ্টেট ডিছপেঞ্চেৰী হিচাপত ইমানখিনি বেড নাই 4-5টা তেনেকুৱা আছে টোটেল 5টা আছে তো সেইটো হিচাপত এতিয়া মানে যিহেতু ইমান ফুড পয়জনিং আউটব্ৰেক হৈছে তো ইমান হঠাৎকেতো ইমান পেচেণ্টক মানে হেণ্ডেল কৰাটো মোৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় আৰু অকলে আছোঁ কাৰণে ইয়াতে তথাপিও আমাৰ চক্ৰৱৰ্তী ছাৰ যোনটো আমাৰ গড়েশ্বৰ CHৰ SDM ছাৰ আছে তেখেতে মানে বহুত সহায় কৰিছে আৰু আমাৰ নৱ ছাৰো সহায় কৰিছে মানে এখেতো মানে চাইছে আৰু এতিয়া আজি যোনবিলাক আহিছে চবতো মানে ষ্টেবল আহিছে তথাপিও মানে 3-4জন অলপ চিৰিয়াছনেছ আছিলে সেইটোকো মানে পূৰা আমি ষ্টেবল কৰিছোঁ এজন তথাপিও চিৰিয়াছ হৈ আছে সেইজনক এতিয়া আমি ৰেফাৰ কৰিম মানে যোনটো ইয়াত চব বস্তু সকলো এতিয়ালৈকেতো বৰ্তমান আমি এজনকে ৰেফাৰ কৰিছোঁ বাকীকেইটাতো ষ্টেবল কৰা হৈছে